বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো প্ৰাইম আছামৰ বিশেষ অনুষ্ঠান এই যাত্ৰালৈ। আজি আমি কথা পাতি আছো মনোজ গগৈৰ লগত। মানুহে কয় মৰমেহে মৰম বুজি পায়। দেশে বিদেশে প্ৰশংসিত মনোজ গগৈ এই অতুলনীয় প্ৰশংসা। তেওঁ জীৱকুলৰ মাজত যি মৰম বিশ্বাস ভালপোৱা বিলাই গৈছে সেয়া সঁচাকৈ অতুলনীয়। মনোজ দা, আপুনি জীৱকুলৰ সন্তানৰ প্ৰতি মাক দেউতাকৰ যিখিনি দায়বদ্ধতা আপুনি জীৱকুলৰ মাজত সেইখিনি পালন কৰি আহিছে। আপুনিয়ে তেওঁলোকৰ পিতৃ আৰু আপুনিয়ে তেওঁলোকৰ মাতৃ। তেওঁলোকক আপুনি যেতিয়া উদ্ধাৰ কৰি আনে, আপুনি তেওঁলোকৰ মাজত কেনেদৰে বিশ্বাস জন্মায় যে এতিয়াৰ পৰা ময়ে তহঁতৰ লালন পালন কৰিব লাগিব বা এনেকৈ খোৱালেহে সিহঁতি এনেকৈ খাব পাৰিব বা বুজি পাব আপোনাক, সেই বিশ্বাস জন্মোৱাৰ কিবা তাৎপৰ্যপূৰ্ণ আছে নেকি? হয়, আচলতে মই ক'লোঁ যে অবজাৰ্ভেশ্যনটো আৰু মই যেতিয়া চৰাই পৰ্যবেক্ষণ কৰি আছিলোঁ, চৰাই চাই আছিলোঁ, দিন ৰাত একাকাৰ কৰি পেলাই চৰাই চাইছিলোঁ, তেতিয়া মই অকল চৰাই যে কালাৰটো বা চাইজটো বা নামটোৱে তেনেকৈ চোৱা নাছিলোঁ। মই প্ৰত্যেকটো সিহঁতৰ সেই মুহূৰ্তত কি কৰি আছে, কি খাই আছে, কিমান গছৰ কিমান ওপৰত বহি আছে, সেই গোটেইখিনি পৰ্যবেক্ষণ কৰি আছিলোঁ। আৰু এতিয়া সেইটোৱে বেছি আটাইতকৈ গুৰুত্ব মোৰ কাৰণে হৈছে যে দিছে আচলতে যে যিটো খাদ্য এটা এনিমেলছ আহি পোৱাৰ লগে লগে তাৰ প্ৰপাৰ যদি খাদ্যটো দিব নোৱাৰে তেতিয়াহ'লে তাক ছাৰ্ভাইভ কৰাবলৈ দিগদাৰ হ'ব। গতিকে মই আগতে সেই চৰাই চাওঁতে আচলতে সেইখিনি কৰি থৈছিলোঁ। আৰু সিহঁতৰ মাজত এটা বিশ্বাস এটা সোমাই যায় যে যেতিয়া মাতৃহাৰা এটা এনিমেলছ আহে তেতিয়া সিহঁতি এইটো বুলি ভাবে যে যিজনে খুৱাই আছে, যিজনে প্ৰতিপালন কৰি আছে তেওঁৱে মাতৃ পিতৃ বুলি ভাবে। গতিকে বিশ্বাস জন্মি যায় আৰু গতিকে আৰু সেই বিশ্বাসটোক লৈ পেলাই আচলতে তেওঁলোকৰ লগত থকা হয় আৰু কাম কৰা হয়। গতিকে সেয়াই। আপোনাৰ যি এই সংস্থাপন কেন্দ্ৰ, আপোনাৰ যি অভিজ্ঞতা, এই অভিজ্ঞতাত আপোনাৰ কিবা আমোদজনক ঘটনা হৈছে নেকি, যিটো আপোনাৰ মনত ভৱিষ্যতেও মনত এটা দকৈ সাঁচ বহুৱাই যাব? আচলতে মই যদি কওঁ যে মোৰ ৰেস্কিউ যিমানবোৰ হৈছে আচলতে প্ৰত্যেকটোৱে এটা এটা ষ্টৰি। এতিয়া মই যদি 5,000 ৰেস্কিউ কৰিছোঁ, গতিকে প্ৰত্যেকটোৱে এটা এটা ষ্টৰি হয়। আৰু তাৰ ভিতৰতে কিছুমান ইণ্টাৰেষ্টিং কিছুমান থাকে। যেনে বৰটোকোলা এটা আছিলে, যিটো তাক মই এটা কৃত্ৰিম ঠেং এটা লগাইছিলোঁ আৰু সেইটো এবছৰৰ পিছত তাক মই দেখা পাইছোঁ। গতিকে সেইবোৰ বহুত আছে তেনেকুৱা ইণ্টাৰেষ্টিং ষ্টৰি, আৰু যিখিনি মোৰ গোটেই জীৱনটোৰ কাৰণে মোৰ আচলতে হৃদয়ত থাকিব। গতিকে ঢেৰ আছে আৰু গতিকে কি ক'ম। আপুনি এই ক্ষেত্ৰত আপুনিতো কাজিৰঙাৰ ৰূপেই সলনি কৰি দিছে, আমি যি এতিয়ালৈকে আপোনাৰ বিষয়ে যি জানিছোঁ বা দেখিছোঁ। এই ক্ষেত্ৰত আপুনি আপোনাৰ ওচৰ চুবুৰীয়া বা ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে? আচলতে মই সম্পূৰ্ণ মোৰ কামটো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মই ঘৰখনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। গতিকে মই লাহে লাহে তাৰ প্ৰসাৰটো বঢ়াইছোঁ আচলতে ঘৰৰ পৰা। তাৰপিছত লাহে লাহে মোৰ চুকটোৰ পৰা, লাহে লাহে চুবুৰীটোৰ পৰা, তাৰপিছত লাহে লাহে মোৰ অঞ্চলটো, গোটেই অঞ্চলটো এনেকৈ। আৰু অকল মই নিজকে লৈ পেলাই থকা নাই, আচলতে মই মোৰ ঘৰৰ আশে পাশে বা মোৰ চেণ্টাৰৰ আশে পাশে যিমানখিনি ল'ৰা ছোৱালী আছে, আৰু সেই ল'ৰা ছোৱালীখিনিকো আচলতে গুৰুত্ব দিছোঁ যাতে সিহঁতিও এই ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে সিহঁতি ইন ফিউচাৰ সিহঁতিও যাতে আগভাগ ল'ব পাৰে। গতিকে অকল মনোজ গগৈ অকলে বা এটা ডিপাৰ্টমেণ্ট বা এটা NGOয়ে কেতিয়াও কনজাৰ্ভেশ্যনে অকলে কৰিব নোৱাৰে। গতিকে চবৰে সঁহাৰি লাগিব, সহযোগ লাগিব, বিশেষকৈ আমাৰ ষ্টুডেণ্ট গ্ৰুপখিনি আমাৰতো লাগিবই। গতিকে সেইখিনিক লৈ পেলাই আচলতে কৰা হৈছে। আৰু আমাৰ কাজিৰঙাত আচলতে টুৰিজিমটো আছে যেতিয়া, গতিকে সেই ল'ৰা ছোৱালীখিনিয়ে আচলতে যে আৰ্থিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণেও এটা পথ সিহঁতক বাছি দিয়া হৈছে, যিটো টুৰিষ্ট গাইড বুলি কোৱা। মই নিজেও টুৰিষ্ট গাইড হিচাপে আছিলোঁ 2007 পৰা আয়ৰাত। গতিকে এইটো খুব ধুনীয়া এটা হয় পদ হয় আচলতে টুৰিষ্ট গাইডটো। বিভিন্ন দেশৰ বিভিন্ন মানুহৰ লগত মত বিনিময় কৰিব পৰা যায়, সিহঁতৰ বিষয়ে জানিব পৰা যায়, সিহঁতৰ আচাৰ ব্যৱহাৰ শিকিব পৰা যায়।
গতিকে সেই গোটেইখিনি আচলতে মই সেই ল'ৰা ছোৱালীখিনিক দিব বিচাৰিছিলোঁ আৰু তেনেকৈ 102জন ল'ৰা ছোৱালীক এতিয়ালৈকে দিয়া হৈছে আৰু যিখিনি ল'ৰা ছোৱালী মানে এতিয়াও সিহঁতে বিভিন্ন হোটেল বা ৰিজৰ্ট বা সিহঁতি কোনোবা NGOত বা টুৰ অপাৰেটৰ হিচাপে তেওঁলোকে কাম কৰি নিজৰ ঘৰ পোহপাল দি আছে। গতিকে মই ভাবোঁ যে এইটো জেনেৰেশ্যন বাই জেনেৰেশ্যন এইটো আচলতে হ'ব লাগে। মইতো সদায় নাথাকোঁ, গতিকে মোৰ পিছত কোনোবাই দায়িত্ব ল'ব লাগিব, তেওঁৰ পিছত কোনোবাই বেলেগ দায়িত্ব ল'ব লাগিব, গতিকে চলি থাকিব লাগিব। গতিকে অকল এটা জেনেৰেশ্যনে এইটো সম্ভৱ নহয়, গতিকে জেনেৰেশ্যন ৱাইজ চলি থাকিলে এইখিনি সুদূৰ প্ৰসাৰী এইটো থাকিবগৈ। আপুনি আপোনাৰ দ্বাৰাই উৎসাহ পাই বহুখিনি এতিয়া ল'ৰা ছোৱালী নিজে স্বনিৰ্ভৰশীল হৈ আছে। আপুনি এতিয়ালৈকে কিমানখিনি ল'ৰা ছোৱালীক আপুনি এনেদৰে স্বনিৰ্ভৰশীল হ'বলৈ পথ দেখুৱাই দিছে বা আপোনাৰ ওচৰত এতিয়ালৈকে কিমানজনে আপোনাৰ পৰা এই শিক্ষা আহৰণ কৰি আছে? আচলতে মই এটা 2008ত মানে মই এটা অৰ্গেনাইজেশ্যন ষ্টাৰ্ট কৰিছিলোঁ, নাম দিছিলোঁ NRSB, নেচাৰেলিষ্ট ফৰ ৰিহেবিলিটেশ্যন অফ স্নেকছ এণ্ড বাৰ্ডছ। 11জন মেম্বাৰ লৈ পেলাই আচলতে ষ্টাৰ্ট কৰিছিলোঁ আৰু সেইখিনি এতিয়া প্ৰায় 100ৰ ওপৰত মানে আছে মেম্বাৰ। আৰু সেই ল'ৰা ছোৱালীখিনিকেই মানে মই টুৰিজিমৰ কাৰণে মানে সিহঁতক প্ৰিপেৰেশ্যন কৰাইছিলোঁ যাতে সিহঁতি নিজে স্বাৱলম্বী হ'ব পাৰে। তাৰ উপৰিও তাৰ নেক্সট জেনেৰেশ্যনটো যি সৰু সৰু ল'ৰা ছোৱালীবোৰ স্কুলত পঢ়ি আছে সেইখিনিক লৈ পেলাই এটা মই প্ৰগ্ৰেম কৰি আছিলোঁ প্ৰায় 4 বছৰ কাল, মানে বিনামূলীয়াকৈ প্ৰায় 150 ল'ৰা ছোৱালীক মানে এইখিনি দি আছিলোঁ পাঠদান। স্কুল ছুটি হোৱাৰ পিছতে সিহঁতি 2 ঘণ্টা সময় মোৰ লগত কটায় আৰু সেই 2 ঘণ্টা সময়তে সিহঁতৰ বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা সিহঁতক শিক্ষা দিবলৈ মানে ব্যৱস্থা কৰা হৈছিল। গতিকে কোনোবা এটা ৰুমত সোমাই পেলাই নহয়, তো প্ৰাকৃতিক মানে থাকি পেলাই প্ৰকৃতিৰ ওচৰত থাকি পেলাই কোনোবাই ফিল্ডত বা গছৰ তলত বা বিভিন্ন জেগালৈ গৈ পেলাই সিহঁতক সেইখিনি জ্ঞান দিয়া হৈছিল। গতিকে এইটো চলি যাব আৰু চলাই থাকিম তেনেকৈ। আমি ইতিমধ্যে দেখিছোঁ যে আপুনি চৰাইজনীক এটা বাতিত মধুৰি আনি খুৱাই আছে। ইয়াতো বিভিন্ন ধৰণৰ জীৱকুল আছে, তেওঁলোকক বিভিন্ন ধৰণৰ খাদ্য দিয়া হয়। এই খোৱাৰ ক্ষেত্ৰত কিবা সময় বা নিয়ম আছে নি? আপুনি মানে কেনেদৰে তেহেঁতক খোৱাখিনি যোগান ধৰি আছে? হয়, আচলতে কি হয়, ইহঁতৰ যেতিয়া ভোক লাগে, ইহঁতি ভোক লাগিলেই আচলতে সিহঁতি বিচাৰে আৰু সেই বস্তুটোৱে জানিব লাগিব। আৰু সেইটো আচলতে মই ক'লোঁ যে অবজাৰ্ভেশ্যন কৰা হয়, আগতো অবজাৰ্ভেশ্যন কৰি থৈছোঁ আৰু এইবোৰ দিনক দিনে লাহে লাহে এক্সপিৰিয়েঞ্চবোৰ মানে বাঢ়ি গৈ আছে। গতিকে শিকিয়ে আছোঁ মই আৰু শিকিয়ে যাম আৰু শেষটো নহয়, শেষ নহয়। গতিকে শিকিয়ে গৈ থাকিম, এনেকৈ কৰিয়ে গৈ থাকিম আৰু এইটো ক'ত ৰ'বগৈ নাজানো আৰু। গতিকে আৰু সিহঁতৰ টাইমিং থাকে, সিহঁতক খোৱা বোৱা কৰা হয়। গতিকে এটা টাইমিং থাকে সিহঁতৰ। সিহঁতে জিৰণিৰ ব্যৱস্থাও আছে, সিহঁতৰ জিৰণি লয়, প্ৰকৃতিটোত জিৰণি লয়। পানী খোৱাৰ ব্যৱস্থাও আছে, কোন সময়ত পানী খাবলৈ যাব, কোন সময়ত গছৰ গুটি লাগিব, সেইবোৰ গোটেই এটা আছে মানে গোটেই প্ৰকৃতিৰ পৰা সেইখিনি শিকিছোঁ আৰু সেনেদৰে কাম কৰা হৈছে। আপোনাৰ প্ৰকৃতিৰ ওচৰত আপোনাৰ যি পদক্ষেপ, এই পদক্ষেপত আপুনি চৰকাৰৰ পৰা কিবা সঁহাৰি পাইছেনে? এইটো আচলতে ডাঙৰ প্ৰশ্ন আৰু মই আচলতে তেনেকৈ বিচৰা নাই একো। এইটো কি ক'ম, বিচৰা এতিয়ালৈকে নাই। গতিকে তেওঁলোকৰ চৰকাৰ গোটেই দেশ চলাব লাগে, গতিকে তেওঁলোকৰো বহুত কাম আছে, বহুত সমস্যা আছে। বৰ্তমান আপুনি তেনেকুৱা কোনো সহায় পোৱা নাই? এতিয়ালৈকে পোৱা নাই, বাৰু পিছে পৰে দেখা যাব কি। প্ৰিয় দৰ্শকসকল, আমি মনোজ গগৈৰ লগত আৰু বহু সময় কথা পাতিম, কিন্তু এইখিনিতে ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতি।